আপুনি হয়তো মাটিৰ চাকি, মাটিৰ টেকেলি মানে মাটিৰে গঢ়া পাত্ৰসমূহ দেখিছে, কিন্তু এইবিলাক ক'ত বনায়, কেনেকৈ বনায় তাকেই চাবলৈ আজি আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাবই লাগিব। মই বাৰু ফ'ৰ্চ কৰা নাই, আপুনি আগ্ৰহী হ'লেহে চাব। বাৰু আহকচোন মানুহ ঘৰলৈ সোমাই যাওঁ। ঘৰৰ পৰা নিচেই কাষতে থকা এইখন হৈছে খাওঁতলী গাঁও। আপোনাৰ ঘৰৰ আশে-পাশে থকা ধুনীয়া কামবোৰ যদি আপুনি নেদেখায় তেন্তে ভিডিঅ' ক্ৰিয়েটৰ হয়নো কি লাভ। বাৰু সেইবোৰ বাদ দিয়ক, এওঁলোকেনো কেনেকৈ বনাইছে চাই যাওঁচোন আহক। তেওঁলোকে মাটিবিলাক গছকি ফেনেকি এনেকৈ লাডু লাডু কৰি থৈছে, ঠিক পিঠাগুৰি গুড় গাখীৰ দি সনাৰ নিচিনাকৈ। দেখাত সহজ যেন লাগিব পাৰে, কিন্তু এটা এটা লাডু এই চকাটোৰ ওপৰত বহুৱাই হাতেৰে যেতিয়া পোনাই বজাই থকা হয় তেতিয়াই এটা এনেকৈ মাটিৰ পাত্ৰ গঢ় লয়। চাওকচোন পাত্ৰটো কিমান আলফুলে ধৰিবলগীয়া হৈছে নতুনকৈ জন্ম হোৱা কেঁচুৱাটোৰ নিচিনাকৈ। কিমান যে মেহনত, একদম নিখুঁতভাৱে মেকআপ কৰি থোৱা এজনী ধুনীয়া ছোৱালীৰ ব্লাছ বা কণ্টিউৰ দি মিহি কৰি থোৱা গালখনৰ নিচিনাকৈ মিহি কৰিবলগীয়া হয়। পিছে মোক ছোৱালী মখাই এইটোত খুন্দাৰ নিচিনাকৈ নুখুন্দিলেই হ'ল আৰু। বাৰু সেইবোৰ বাদ দিয়ক, এতিয়া সকলোৱে জানেই লোহাৰে গঢ়াজনক কমাৰ আৰু মাটিৰে গঢ়াজনক কুমাৰ বুলি কোৱা হয়। কিন্তু এওঁলোকক কিমানে জানে ঘৰৰ চুকত আৰু বিচনাৰ ফাকত যে মাটিৰে বাঁহ সাজে তেওঁলোকো কিন্তু কুমাৰতকৈ কম নহয়। এইটো কি বনাইছে দাদা? টেকেলি। এদিনত কিমান বনাব পাৰে? 50টা 60টা। 50টা 60টা। ডাঙৰ কলহটো বনাই নাই? আৰু মাটিৰ চাকিটোতো বনাই বাৰু। মাটিৰ গুৰি? এইটো খৰি চাই হয়। খৰিৰ চাই? চাইটো কিহৰ কাৰণে দিয়ে? ইয়াত লাগি নধৰে। অঁ, তাতো লাগি নধৰে। আৰু এইটো মানে তলটো মিলাই দিয়ে খুন্দনাটো? ফাটি নাযাব। অঁ অঁ। প্ৰথম মাটিটো আনি লয়? প্ৰথম মাটিটো আনি তিয়াই ল'লোঁ। আনি তিয়াই লয়, তাৰপাছত খুন্দিব লাগিব। অঁ। খুন্দি হাতেৰে মিলাব লাগিব, গুটিবিলাক ওলাব লাগিব। অঁ। তাৰপিছত চকাত দিব লাগিব। চকাত মানে ফেনেকি ল'ব লাগিব নি ভৰিয়ে? অঁ। সেইটো মাটিটো কি মাটি, মানে নৈকানৰ মাটি? নৈকানৰ নহয়, পথাৰৰ মাটি। পথাৰৰ মাটি। অঁ। খুন্দি মেলি আটা নিচিনা বনাব লাগিব একদম। আটা নিচিনা পূৰা মঠিব লাগিব? অঁ, পূৰা মঠি পেলাই বনাই অঁ। তাৰপিছত চকাত দি পেলাই অঁ। নিজৰ হাতেৰে আৰু অঁ। তৈয়াৰী কৰিব লাগিব। গুটি থাকিলে নহ'ব, মিহি হ'ব লাগিব পূৰা। শুনিলে নহয়, গুটি থাকিলে নহ'ব। আগতে কৈছিলোঁ নহয়, ধুনীয়া ছোৱালীৰ গালখনৰ নিচিনা মিহি হ'ব লাগিব। মানে মাটিটোৰ ওপৰতে কথা আৰু। মাটিৰ ওপৰতে কথা। অঁ, আপোনাৰ নামটো কৈ দিব। তুতুল কুমাৰ। তুতুল কুমাৰ। এইবিলাক মলা। এইটো কি হয়? বলবমত নিয়ে এইটো। এইটো ঘৰৰ মুখত দিয়া মলা। এইটো ধূপদানি, এইটো ধূনা বাতি, এইটো চব অলপ সৰু মানে পইচা থোৱা। বেছি পইচা থকা মানুহৰ কাৰণে এইটো, কম পইচা থকা মানুহৰ কাৰণে এইটো সৰু অকণমান। হা? এয়া হাথিয়াৰ নেকি? কি নাম? ঠিক আছে বাৰু, মই লগৰটোকে ধৰক মাৰি দিছোঁ।